মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মৰম ৰবা। আশা কৰো তোমালোকে কুশলে আছা। বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশ ভাৰতবৰ্ষ তথা আমাৰ ৰাজ্যখনতো কোভিড-19 এই মহামাৰী ৰোগবিধে যি ভয়াৱহতাৰ সৃষ্টি কৰিছে তাৰ পৰিপ্ৰেক্ষিতত আমাৰ বিদ্যালয়সমূহ বন্ধ হৈ আছে। সেয়েহে তোমালোকে উপকৃত হ'ব পৰাকৈ ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ এটি পাঠ যুগুত কৰি উলিয়াইছো। পাঠ নম্বৰ 5 আৰু পাঠটিৰ নাম গুৰু দক্ষিণা। তোমালোকে প্ৰত্যেকেই তোমালোকৰ অসমীয়া কিতাপখন উলিয়াই লোৱা আৰু এই পাঠটিৰ যি দৰকাৰী কথাসমূহ মই ইয়াত অৱগত কৰিম, সেইবিলাক লিপিবদ্ধ কৰাৰ বাবে তোমালোকে বহি আৰু কলম সাজু কৰি লোৱা। তোমালোকে পাঠটি উলিয়াই লোৱা। পাঠটি আছে এই পাঠ্যপুথিখনৰ পেজ নাম্বাৰ 28ত আছে আৰু এইটো এটা আচলতে সাধু আৰু এই সাধুটি ৰচনা কৰিছিল আমাৰ অসমীয়া সাহিত্য জগতৰ এগৰাকী প্ৰতিষ্ঠিত লিখক সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই অতুল চন্দ্ৰ হাজৰিকাদেৱৰ যি ল'ৰাৰ জাতক, তেখেতৰ শিশু সাহিত্যৰ যি গ্ৰন্থপঞ্জীৰ পৰা এই সাধুটি তোমালোকৰ বাবে ইয়াত সন্নিৱিষ্ট কৰা হৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, নিশ্চয় তোমালোকে সাধু কথা শুনি ভাল পোৱা নহয়নে বাৰু? আহাচোন আমি আজি এই যিটো গুৰু দক্ষিণা, এই গুৰু দক্ষিণা পাঠটি আমি আলোচনা কৰো। পাঠটি মই ইয়াৰ যিখিনি পাঠটিৰ যিখিনি বিষয়বস্তু সেইখিনি মই এটি থুলমূল আভাস তোমালোকৰ আগত মই দিব চেষ্টা কৰিম। আমাৰ বৰ্তমানে আমাৰ ৰাজ্যখনত বা আমাৰ ভাৰতবৰ্ষত কেইবাখনো বিশ্ববিদ্যালয়, নামজ্বলা বিশ্ববিদ্যালয় আছে। তোমালোকে নিশ্চয় জানা যে নামজ্বলা মানে কি জানানে তোমালোকে? নামজ্বলা মানে হ'ল প্ৰখ্যাত বা বিখ্যাত। যেনেকে ধৰা আমাৰ ইয়াত আছে, ওচৰতে আছে গুৱাহাটী বিশ্ববিদ্যালয়, অসমত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, এনেকুৱা ধৰণৰ কেইবাখনো বিশ্ববিদ্যালয় আমাৰ ভাৰতবৰ্ষ তথা অসমত আছে। তোমালোকে জানানে বাৰু বিশ্ববিদ্যালয় মানে কি? বিশ্ববিদ্যালয় মানে হ'ল তোমালোকে যেনেকে স্কুলৰ এই পৰীক্ষা পাছ কৰাৰ পিছত, মেট্ৰিক পাছ কৰাৰ পিছত তোমালোকে কলেজীয়া জীৱন লাভ কৰা বা কলেজীয়া শিক্ষা লাভ কৰা, ঠিক তেনেধৰণে কলেজীয়া শিক্ষা সমাপ্ত হোৱাৰ পিছত উচ্চ শিক্ষা লাভৰ বাবে আমাৰ কলৈ যোৱা হয়? বিশ্ববিদ্যালয়সমূহলৈ যোৱা হয় বা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা হয়। অৰ্থাৎ বিশ্ববিদ্যালয়সমূহ হ'ল আমাৰ কলেজীয়া শিক্ষাৰ পৰৱৰ্তী যি উচ্চ শিক্ষা লাভ কৰাৰ এক শিক্ষা প্ৰতিষ্ঠান বা শিক্ষানুষ্ঠান। গতিকে তোমালোকে আৰু অসমত কি কি বিশ্ববিদ্যালয় আছে তোমালোকে জানানে বাৰু? আৰু অসমত কেইবাখনো বিশ্ববিদ্যালয় আছে। তোমালোকে যেতিয়া তোমালোকৰ বাহিৰা কিতাপবিলাক পঢ়িবা তেতিয়া তোমালোকে এই বিষয়ে বিতংভাৱে গম পাবা। আমাৰ ভাৰতবৰ্ষতো পুৰণি কালত কেইবাখনো নামজ্বলা বিশ্ববিদ্যালয় আছিল। যেনেকে ধৰা তোমালোকে গম পাবা যে নালন্দা বিশ্ববিদ্যালয়, তক্ষশিলা বিশ্ববিদ্যালয়, ইয়াত আমাৰ ভাৰতবৰ্ষৰ বাহিৰত বহু ছাত্ৰ-ছাত্ৰী ইয়াত অধ্যয়ন কৰিবলৈ আহিছিল। ঠিক তেনেধৰণে আমাৰ বৰ্তমানৰ নগাঁৱৰ শিলঘাটত দুইটাৰ দাঁতিত এখন বিশ্ববিদ্যালয় আছিল আৰু সেই বিশ্ববিদ্যালয়খনৰ অধীনত কি আছিল? এখন আশ্ৰম আছিল, বৰগংগা বশিষ্ঠ আশ্ৰম। আৰু বশিষ্ঠ আশ্ৰমৰ এখন টোল আছিল। টোল মানে কি তোমালোকে নিশ্চয় জানা যে টোল মানে হ'ল যে গুৰু গৃহত শিষ্যসকলে থাকি তাত কি কৰে? শিক্ষা গ্ৰহণ কৰে। এই টোলখনৰ অধ্যাপক আছিল বেদগ্ৰন্থ। আচলতে বেদগ্ৰন্থ তেওঁ এগৰাকী পণ্ডিত আছিল। তেওঁ দৰ্শন, বেদ, শাস্ত্ৰ সকলো বিলাক বিষয়তে তেওঁৰ কি আছিল? গভীৰ জ্ঞান আছিল। অৰ্থাৎ সকলোবিলাক বিষয় তেওঁৰ জিভাৰ আগত আছিল। তোমালোকে বেদ কেইখন জানানে বাৰু? বেদ হ'ল আমাৰ
4খন, ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ আৰু সামবেদ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত কি হ'ল, এই বেদগ্ৰন্থৰ তাত 2 কুৰিমান ছাত্ৰ বা শিষ্য আছিল। 2 কুৰিমান। এই শিষ্যবিলাকৰ আগতে এটা পুৰণি কালত ৰীতি নীতি আছিল যে শিষ্যবিলাকে আজিকালি আমি যেনেকে স্কুলত অধ্যয়ন কৰিলে আমি মাচুল দিওঁ, আচলতে সেই সময়ত তেনেকুৱা নাছিল। কি হয়, আমাৰ শিষ্যসকলে বছৰৰ এটা সময়ত খুজি মাগি তেওঁলোকে কি কৰিব, বা নগৰলৈ যাব বা ধনী মানুহৰ পৰা খুজি মাগি তেওঁলোকে ভিক্ষা কৰি আনি গুৰুৰ হাতত তেওঁলোকে অৰ্পণ কৰে, আৰু অৰ্পণ কৰাৰ পিছত গুৰুৱে তেওঁলোকক সেইটো দক্ষিণা হিচাপে গ্ৰহণ কৰে বা গুৰুক দক্ষিণা দিয়ে, আৰু গুৰুৱে তেওঁলোকক তাৰ বিনিময়ত জাউৰি তেওঁলোকক আশীৰ্বাদ দিছিল। ঠিক তেনেধৰণে এই বেদগ্ৰন্থৰ যিবিলাক শিষ্য আছিল, বিলাক, তেওঁলোকক এদিন বেদগ্ৰন্থই মাতি পেলাই কি কৰিলে, যে তেওঁলোকক ক'লে যে, বেদগ্ৰন্থই ক'লে যে বাছাহঁত, যে মই বুঢ়া হৈ আহিছো, মই এতিয়া আগৰ দৰে উপাৰ্জন কৰিব নোৱাৰো, গতিকে তোমালোকে কেনেকে পাৰা মোক অলপ ধন বা টকা পইচা সংগ্ৰহ কৰি দিয়া। তেতিয়া সেই শিষ্যসকলৰ মাজৰে এজন আছিল, এজন অলপ বয়সত ডাঙৰ আছিল, আৰু তেওঁ ক'লে যে গুৰুদেৱ, আপুনি আমাৰ কৰ্তব্যটোৰ কথা সোঁৱৰাই দিলে, কিন্তু এতিয়া আমি ধন টকা পইচাবিলাক বা আপুনি বিচৰা বস্তুখিনি আমি কেনেকে আনিম, তেনেকে প্ৰশ্ন কৰিলে। আৰু তেতিয়া বেদগ্ৰন্থসকলে কি ক'লে যে, ঠিক আছে, তুমি কি কৰিছা, ভাল কথাই সুধিছা, আৰু তাৰ উপায়টো মই দি আছো। এই বুলি তেওঁ বেদগ্ৰন্থই কি ক'লে যে, ভিক্ষা কৰিলেতো ধন টকা পইচা অলপহে পাবা, তাতকৈ তোমালোকে কি কৰিবা, ধনী মানুহ বা যিবিলাক ধৰা সাউদ আছে, সাউদ মানে কি তোমালোকে জানানে, যে সাউদ মানে হ'ল যে যিবিলাক মানে বেপাৰ কৰে বা সদাগৰ, এইবিলাকক সাউদ বুলি কয়। সেই মানুহবিলাকক কি কৰিবা, তোমালোকে ডকা হকা কৰিবা, দাবী ধমকি দি পেলাই তোমালোকে কি কৰিবা, পইচা পাতিবিলাক তোমালোকে সংগ্ৰহ কৰিবা, আৰু তোমালোকে কি কৰিবা, যে গছৰ তোমালোকে মনে মনে লুকাই থাকিবা, আৰু যেতিয়া তেওঁলোক আহিব তোমালোকে তাৰ পৰা কি কৰিবা, ডকা হকা কৰি পেলাই ধনবিলাক তোমালোকে সংগ্ৰহ কৰিবা আৰু মোলৈ লৈ আহিবা, যাতে তোমালোকে এটা কথা মনত ৰাখিবা, যাতে তেওঁলোকৰ কোনো অনিষ্ট নহয়। এই কথাটো তোমালোকে কিন্তু মনত ৰাখিবা। বেদগ্ৰন্থৰ কথাত সকলোবিলাক শিষ্যই আনন্দিত হ'ল, আৰু তেওঁলোকে কি কৰিলে, আনন্দতে কিৰিলি পাৰি তেওঁলোকে গুৰু দক্ষিণা সংগ্ৰহ কৰাৰ বাবে তেওঁলোকে যাত্ৰা কৰিলে। এই শিষ্যসকলৰ মাজৰে এগৰাকী শিষ্যই কিন্তু তেওঁ সেই কথাটোত অলপ অস্বস্তি বোধ কৰিছিল, আৰু তেওঁ আমন জীৱন কৰি তেওঁ থিয় হৈ আছিল। আৰু তেতিয়া বেদগ্ৰন্থই তেওঁক সুধিলে যে, বাছা, বাকীবিলাক শিষ্য গুচি গ'ল, বাকীবিলাক ছাত্ৰ গুচি গ'ল, তুমি কিয় এনেকে মনে মনে আছা? তেতিয়া তেওঁ ক'লে যে, গুৰুদেৱ, মই এই কথাটোত তাৰমানে কি কৰিব পৰা নাই, মোৰ মনে ভাল লগা নাই, যদি আপুনি উপদেশ দিয়ে মই কথা এটা সুধিব পাৰো নেকি? তেতিয়া গুৰুদেৱে ক'লে যে, সোধা, তুমি কি কথা আছে তুমি সোধা। তেতিয়া সেই শিষ্যজনৰ নাম আছিল কি, সত্যব্ৰত। সত্যব্ৰতে কি কৰিলে, ক'লে যে, গুৰুদেৱ, আপুনিতো আমাক শিকাইছে যে ঈশ্বৰ সকলোতে থাকে, ঈশ্বৰৰ আগত কোনেও মানে বেয়া কাম কৰিব নোৱাৰে, বা ঈশ্বৰে সকলোকে কোনে কি কৰিছে ঈশ্বৰে সকলোবিলাক লক্ষ্য কৰি থাকে, গতিকে তেনেস্থলত আপুনিতো শিকাইছে, গতিকে তেনেকুৱা কাম এটা কৰিলে কেনেকে আমি কৰিম, বা মই কেনেকে কৰিম, কাৰণ মই এনেকুৱা ঠাই ক'তো দেখা নাই য'ত নেকি ঈশ্বৰ নাই, বা এনেকুৱা কাম মই কৰি পোৱা নাই য'ত নেকি যিটো নেকি কাম ঈশ্বৰে দেখা নাপাব, গতিকে ঈশ্বৰে যিহেতু দেখা পাব বা ঈশ্বৰ সকলোতে আছে, মই তেনেকুৱা কাম কৰিব নোৱাৰো। যে যদি আপুনি কিবা বেলেগ সৎ ৰাস্তাৰে যদি কিবা কৰিব লাগে, তেতিয়াহ'লে মোক সেই উপদেশ দিয়ক, মই কি কৰিম, আখৰে আখৰে সেইটো পালন কৰিম। তেতিয়া গুৰুদেৱে সত্যব্ৰতৰ কথা শুনি অতি আচৰিত হ'ল। সত্যব্ৰতৰ কিন্তু বয়স নিচেই কম, সত্যব্ৰতৰ বয়স নিচেই কম, সৰু আছিল সত্যব্ৰত, আৰু কিন্তু তেওঁৰ যি জ্ঞান গৰ্ভ যিটো কথা, এই কথাত বেদগ্ৰন্থ আনন্দিত হ'ল, আৰু আনন্দিত হৈ পেলাই কি কৰিলে, বেদগ্ৰন্থক তেওঁ কি কৰিলে, আশীৰ্বাদ দিলে, তেওঁক ধন্যবাদ জনালে। তাৰপিছত কি কৰিলে, বেদগ্ৰন্থৰ এই কথাবিলাক শুনি বাকী যিবিলাক শিষ্য, এই শিষ্যবিলাকক উভতি আনিবৰ কাৰণে উপদেশ দিলে, আৰু পিছত
কি কৰিলে বেদকণ্ঠই আচলতে এইটো এটা ছাত্ৰ শিষ্যসকলক কি কৰিছিল এটা পৰীক্ষা লৈছিল যে তেওঁ যিবিলাক জ্ঞান দিছে এই জ্ঞানবিলাক তেওঁলোকে উপলব্ধি কৰিব পাৰিছে নে নাই। আচলতে এই যিটো পৰীক্ষা এই পৰীক্ষাত কেৱল সত্যব্ৰতেহে উত্তীৰ্ণ হ'ল। যিটো মহলা অৰ্থাৎ মহলা মানে কি পৰীক্ষা, এই পৰীক্ষাত সত্যব্ৰতেহে কেৱল উত্তীৰ্ণ হ'ল। বাকীবিলাক ছাত্ৰ বাকীবিলাক যি শিষ্য এই শিষ্যবিলাকে উত্তীৰ্ণ হ'ব নোৱাৰিলে। কাৰণ কিয় গুৰুৱে আচলতে এইটো এটা পৰীক্ষা চাইছিল। এই পৰীক্ষাটো গুৰুৱে চাইছিল যে শিষ্যসকলে তেওঁলোকে কিমান জ্ঞান লাভ কৰিছে বা গুৰুদেৱে শিকোৱা কথাবিলাক তেওঁলোকে উপলব্ধি কৰিব পাৰিছে নে নাই। সকলো কথা শিকায় সেই সময়ত নৈতিক শিক্ষা আধ্যাত্মিক শিক্ষা সকলো শিক্ষাৰে কি কৰিছিল টোলবিলাকক জ্ঞান দিয়া হৈছিল। এইবিলাক কিমান দূৰ তেওঁলোকে উপলব্ধি কৰিব পাৰিছে সেই সকলোবিলাক কথা আচলতে লক্ষ্য কৰিছিল আৰু গুৰুদেৱে সেইটো পৰীক্ষা কৰিছিল আৰু সেই পৰীক্ষাত কেৱল সত্যব্ৰতে উত্তীৰ্ণ হ'ল। এতিয়া তোমালোকে কোৱাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ তোমালোকে টোকা বহীত লিখি লোৱা যে দুখন ভাৰতবৰ্ষৰ প্ৰাচীন বিশ্ববিদ্যালয়ৰ নাম যে কি কলো মই সাধুটো কৈ থাকোতে যে নালন্দা আৰু তক্ষশিলা। যে বেদগ্ৰন্থ কোন? বেদগ্ৰন্থ হ'ল বশিষ্ঠ আশ্ৰমৰ যিখন টোল আছিল সেই টোলৰ অধ্যাপক। যে গুৰুই বা বেদগ্ৰন্থই শিষ্যসকলক কি বুলি কৈছিল, কি আনিবৰ কাৰণে উপদেশ দিছিল আৰু কেনেকে উপদেশ দিছিল, গোটেইবিলাক তোমালোকে সাধু কথাটো কলো। তোমালোকে সাধু কথাটো তোমালোকৰ যি পাঠ্যপুথি এই পাঠ্যপুথিত পঢ়িলে তোমালোকে সুন্দৰভাৱে তোমালোকে বুজি পাবা। অতি সুন্দৰ এটি পাঠ, গতিকে তোমালোকে সুন্দৰভাৱে এইটো বুজি পাবা। তাৰোপৰি তোমালোকে কোৱাচোন বাৰু বা তোমালোকে এটা মই প্ৰশ্ন এটা কৰিব বিচাৰিছো যে সত্যব্ৰত কোন আছিল? সত্যব্ৰত কোন আছিল বা গুৰুৰ কথা যিটো গুৰু তেওঁলোকক ধনবিধ গোটাই আনিবৰ কাৰণে যিটো উপদেশ দিছিল সেই উপদেশটো কোনে মানা নাছিল? সত্যব্ৰতে মানা নাছিল। কাৰণ সত্যব্ৰত কি আছিল তেনেকুৱা অসৎ কামৰ বাবে সত্যব্ৰতে কেতিয়াও উৎসাহী নাছিল বা আগ্ৰহী নাছিল। গুৰুৰ যি প্ৰকৃত যি মহলা বা প্ৰকৃত যি পৰীক্ষা এই পৰীক্ষাত কোনে উত্তীৰ্ণ হ'ল? কোনে উত্তীৰ্ণ হ'ল? কেৱল সত্যব্ৰতেহে উত্তীৰ্ণ হ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সাধু কথাটো শুনি বাৰু তোমালোকে কেনে পালা? নিশ্চয় ভাল পাইছা নহয়নে বাৰু? গতিকে তোমালোকে পাঠ্যপুথিখন এই পঞ্চম অধ্যায় যিটো গুৰু দক্ষিণা এই পাঠটি তোমালোকে ঘৰত সুন্দৰভাৱে পঢ়িবা। পঢ়িলে তোমালোকে গোটেইখিনি কথা আৰু সুন্দৰভাৱে বুজিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোত আমি কিছুমান নতুন নতুন শব্দ কিছুমান পাইছো, অলপ কঠিন শব্দ কিছুমান পাইছো। এই কঠিন শব্দবিলাক তোমালোকে বহীত ধুনীয়াকে লিখি লোৱা। প্ৰথমতে পাইছো কি আমি ধৰা নাম জ্বলা। নাম জ্বলা মানে কি? প্ৰখ্যাত বা কি ভাল নাম থকা। তাৰপিছত কি পাইছো আমি চতুষ্পথী, তাৰমানে কি বেদ বিদ্যালয় বা টোল বিলাকক কি বুলি কোৱা হৈছিল? চতুষ্পথী বুলিও কোৱা হৈছিল। কি চতুষ্পথী বুলিও কোৱা হৈছিল। ইয়াৰ পিছত আমি কি পাইছো? ইয়াৰ পিছত আমি পাইছো কি হৃষ্টচিত্তে। হৃষ্টচিত্তে তোমালোকে চোৱাচোন বাৰু। হৃষ্টচিত্তে মানে হ'ল কি ৰং মনেৰে বা আনন্দ মনেৰে। ইয়াৰ পিছত পাইছো কি সাউদ। ইতিমধ্যে মই কৈছোৱে সাধুটো পঢ়াই থাকোতে যে সাউদ মানে কি মুদৈ বেপাৰী বা কি সদাগৰ, এইবিলাকক কি বুলি কোৱা হয়? কি সাউদ মানে হ'ল বেপাৰী বা সদাগৰক কি বুলি কোৱা হৈছিল? সাউদ বুলি কোৱা হৈছিল। ইয়াৰ পিছত তোমালোকে পাইছা মহলা। মহলা মানে কি বিদ্যালয় শ্ৰেণী বা পৰীক্ষা। চেক মানে সময়ৰ এটা ভাগ। আমি চল বুলি কওঁ যে চেক বুজি যে কামটো কৰো যে আমি তেনেকে যে কওঁ সেইটো কথা। এনেকুৱা ধৰণৰ টান বা জটিল যিবিলাক বা কঠিন যিবিলাক শব্দ অৰ্থ আছে শব্দ অৰ্থবিলাক তোমালোকে উলিয়াই ল'বা। আৰু আমাৰ পাঠটোৰ পিছৰ ফালে এই শব্দ অৰ্থবিলাক দিয়া আছে। গতিকে তোমালোকে যদি চোৱা তেতিয়াহ'লে তোমালোকে এই শব্দ অৰ্থবিলাক সুন্দৰভাৱে মুখস্থ কৰিবা। নতুন নতুন শব্দ তোমালোকে প্ৰতিটো পাঠতে নতুন নতুন শব্দ পাবা। নতুন নতুন শব্দ পাই নতুন নতুন শব্দবিলাক তোমালোকে শিকিব লাগিব। শব্দৰ যিবিলাক শব্দৰ অৰ্থ বুজি নোপোৱা তোমালোকৰ নিশ্চয় ডিক্সনাৰী আছে বা অভিধান আছে, তাত চাই তোমালোকে শব্দ অৰ্থবিলাক লিখি ল'বা। তোমালোকৰ অসমীয়া যিটো শব্দ ভাণ্ডাৰ তেতিয়াহে তোমালোকৰ চহকী হ'ব। গতিকে তোমালোকে তেনেকে শব্দ অৰ্থবিলাক
উলিয়াই ল'বা। লগতে আমাৰ কি হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ যিটো পাঠ আমি কৰিলো বা যিটো সাধু আমি ইয়াত আলোচনা কৰিলো, এই সাধুটোৰ পিছফালে কিছুমান সৰু সৰু প্ৰশ্ন দিয়া আছে। পিছফালে তোমালোকে চাবাচোন কিতাপত পেজ নাম্বাৰ 32 তোমালোকে গতিকে আমাৰ পেজ নাম্বাৰ 32 যিখিনি প্ৰশ্ন দিয়া আছে প্ৰশ্নখিনিৰ উত্তৰ তোমালোকে কৰিবৰ বাবে চেষ্টা কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইমান সময়ে আমি আমাৰ অসমীয়া বিষয়ৰ 6ষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ গুৰু দক্ষিণা পাঠটো আলোচনা কৰিলো। এই সাধুটোৰ শেষত তোমালোকে কি বুজি পালা কোৱাচোন বাৰু? যে আমাৰ কি কৰে গুৰুসকলে কি কৰে, আমাক বিভিন্ন ধৰণৰ শিক্ষা দিয়ে, নৈতিক শিক্ষা দিয়ে। আমি স্বভাৱ চৰিত্ৰ কেনেধৰণে গঠন কৰিব লাগিব, আমি কেনেধৰণে আমি আমাৰ ব্যক্তিত্ব আমি চৰিত্ৰ গঠন কৰিব লাগিব, ব্যক্তিত্ব বিকাশ কেনেধৰণে ঘটাব লাগিব, আমাক নৈতিক আধ্যাত্মিক সকলোবিলাক বিষয়ৰ জ্ঞান আমাক গুৰুসকলে দিয়ে। ঠিক তেনেধৰণে তোমালোকে শিক্ষাগুৰুসকলে তোমালোকক সময়ে সময়ে বিভিন্ন ধৰণৰ উপদেশবিলাক দিয়ে, তোমালোকক নৈতিক শিক্ষা দিয়ে বা মূল্যবোধৰ যিটো শিক্ষা, ইয়াৰ পৰা তোমালোকে এই সাধুটোৰ পৰা তোমালোকে যিটো মূল্যবোধৰ শিক্ষা, এই মূল্যবোধৰ শিক্ষা তোমালোকে লাভ কৰিব পাৰিবা বুলি মই ভাবিছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু আমাৰ বিদ্যালয় বন্ধ, সেয়েহে আজি তোমালোকৰ কিছু উপকৃত হোৱাকৈ এই পাঠটো তোমালোকৰ বাবে আগবঢ়ালো। আশা কৰিছো নিশ্চয় তোমালোকে এই পাঠটিৰ পৰা বা এই ক্লাছটিৰ পৰা তোমালোকে উপকৃত হ'ব পাৰিছা বুলি মই ভাবিছো। শেষত তোমালোকে দৈনন্দিন বা নিতৌ তোমালোকে নিয়মিতভাৱে অধ্যয়ন কৰি যোৱা। তোমালোকে প্ৰত্যেকেই সুস্বাস্থ্যৰ অধিকাৰী হোৱা, নিৰোগী হোৱা, আৰু আমাৰ চৰকাৰে যিবিলাক নিয়ম নীতি COVID-19ৰ বাবে আমাক নিয়ম নীতি সময়ে সময়ে চৰকাৰে আমাক অৱগত কৰি আহিছে টিভি বা বাতৰি কাকত যোগে। এই নিয়ম নীতিসমূহ তোমালোকে মানি চলাৰ লগতে তোমালোকৰ পৰিয়ালৰ সকলোকে এই নিয়ম নীতিসমূহ মানি চলিবলৈ আহ্বান জনোৱা। আৰু যেতিয়া ঘৰৰ পৰা বাহিৰত ওলাই যাবা সদায় মাস্ক পৰিধান কৰিবা। আৰু আমাৰ যিটো ছচিয়েল ডিষ্টেন্সিং, আমাৰ যিটো 1 মিটাৰ যিটো দূৰত্ব, এই দূৰত্বৰ যিটো বা ব্যৱধান, এই ব্যৱধান তোমালোকে বজাই ৰাখিবা। কাৰোবাৰ লগত কথা পাতোতে বা কাৰোবাৰ সংস্পৰ্শলৈ আহোঁতে এই আটাইবিলাক নিয়ম তোমালোকে মানি চলিবা বুলি আশা কৰিছো। শেষত পুনৰবাৰ তোমালোক আটাইকে ধন্যবাদ জনাইছো আৰু তোমালোকৰ সুস্বাস্থ্য কামনা কৰি মোৰ আজিৰ এই ক্লাছটি ইমানতে